নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ কথা বতৰা উইথ প্ৰিয়ংকালৈ মই মোৰ চেনেলটোত কথা পাতো ফ্যাশন লাইফষ্টাইল হেলথ আৰু সামটাইমছ মই ডান্সৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াওঁ গতিকে আজি কথা পাতিম এটা খুব ইন্টাৰেষ্টিং টপিকত যেহেতু এটো অসমীয়া চেনেল গতিকে আমাৰ টপিকবিলাক সম্পূৰ্ণ অসমীয়া ৰিলেটেড হ'ব মানে আমাৰ সংস্কৃতি আমাৰ কাপোৰ আমাৰ খোৱা বোৱা আৰু যিমানবোৰ অসমৰ লগত ৰিলেটেড বা আমাৰ নৰ্থ ইষ্টৰ লগত ৰিলেটেড বস্তু আমি সেই বিষয়বোৰৰ ওপৰত আলোচনা কৰিম গতিকে পলম নকৰি আজিৰ টপিকটোলৈ আগবাঢ়ো আজিৰ টপিকটো হৈছে চাদৰ যেতিয়া আমাৰ পুৰণা হৈ যায় বা চাদৰবিলাক যেতিয়া অলপ দিন পিন্ধাৰ পিছত আমাৰ পিন্ধিবলৈ মন নাযায় তেতিয়া আমি সেই চাদৰবিলাক কেনেকৈ ৰিইউজ কৰিব পাৰোঁ ইউটিউবত বহুত ভিডিঅ' আছে য'ত ইউটিউবাৰ্ছ সকলে শাড়ীবিলাকক কেনেকৈ ৰিইউজ কৰিব লাগে বা কেনেকৈ ডিফাৰেণ্ট টাইপৰ এটায়াৰ্ছ বনাব পাৰি তাৰ বিষয়ে আপোনালোকক জনাইছে কিন্তু আজিৰ ভিডিঅ'ত মই প্ৰিয়ংকা আপোনালোকক জনাম যে আমাৰ যিবিলাক চাদৰ আছে কাৰণ আমাৰ অসমীয়া চাদৰবিলাক খুব ধুনীয়া হয় আৰু সেই চাদৰবিলাক সঁচাকৈ পুনৰ যদি আমি কিবা বস্তুলৈ কনভাৰ্ট কৰিব বিচাৰো খুব ধুনীয়াকৈ পাৰি আৰু আজিৰ দিনত যেতিয়া আমি দেখো যে যিবিলাক চাদৰ ওলাইছে কেৱল অসমীয়া এথনিক যিবিলাক মোটিভ আছিল বোৱা বা পাটৰ এনেকুৱাই নহয় বিভিন্ন ধৰণৰ ইন্টাৰেষ্টিং টাইপৰ প্যাটাৰ্ণত বা যিবিলাক দেখাত সিনথেটিকো হয় কিন্তু আমাৰ চাদৰ মেখেলাৰ ৰূপত আমাৰ বনোৱা থাকে গতিকে সেই যিবিলাক চাদৰ মেখেলা আছে সেই চাদৰখনক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ গতিকে ভিডিঅ'টো আমি আগবাঢ়িম হেখলৈকে চাই থাকিব যাতে আপুনি যিবোৰ টিপছ আৰু যিবোৰ ইম্পৰ্টেণ্ট কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেই কথাখিনি যাতে আপোনালোকে জানিব পাৰে বৰ্তমান মই এটা জেকেট পিন্ধি আছোঁ আৰু এই জেকেটটো কমপ্লিটলি মই বনাইছোঁ এখন চাদৰৰ পৰা হয় এখন চাদৰৰ পৰা মই এই জেকেটটো বনাইছোঁ আৰু এই জেকেটটো যিটো কাপোৰ যিটো মেটেৰিয়েল হয় সেইটো অৰ্গেঞ্জা বা কোটা নেট এনেকুৱা টাইপৰ মেটেৰিয়েল বুলি আপুনি ক'ব পাৰে ইয়াক অৰ্গেঞ্জা বুলি কোৱা যায় এই মেটেৰিয়েলটোৰ যিকোনো চাদৰ আমাৰ ওচৰত সকলোৰে ওচৰত আছে মেটেৰিয়েলটো অকণমান বেলেগ হয় কিন্তু মই নিশ্চিত যে আমাৰ সবৰ ওচৰতে আছে যিবিলাক আমাৰ আগতে গাড়ী দিয়া চাদৰ বুলি আমি যিবিলাকক কওঁ যিবিলাক অলপমান নেটৰ নিচিনা এনেকুৱা ফুটা ফুটা থাকে দীঘল দীঘল লাইন থাকে গাড়ী দিয়া চাদৰ যিবিলাক আমাৰ ৰিহাও থাকে মই ট্ৰাই কৰিম যাতে ইয়াৰ পিক মই সাইডত দিব পাৰোঁ বৰ্তমান মোৰ হাতত গাড়ী দিয়া চাদৰ বা এনেকুৱা ৰিহা বা এনেকুৱা চাদৰ মোৰ ওচৰত নাই আপোনালোকক দেখুৱাবৰ বাবে কিন্তু সেই যেটো গাড়ী দিয়া চাদৰ বা ৰিহা থাকে সেইখনৰ পৰাও কিন্তু খুব ধুনীয়াকৈ আপুনি এটা এনেকুৱা ধৰণৰ জেকেট আপুনি বনাব পাৰে এইটো জেকেট যেটো মই পিন্ধি আছোঁ এই জেকেটটোত মই কেইটামান জাস্ট এলিমেন্ট এড কৰিছোঁ যেহেতু মই ভিডিঅ'টো এড কৰিম ইয়াৰ লগত মই কমপ্লিট ড্ৰেছটো আপোনালোকে চাব পাৰিব তাত তলত যেটো মই পিন্ধিছোঁ হেতু হৈছে এটা ধুতি পেন্ট আৰু যদি আপোনালোকে ধুতি পেন্ট পেয়াৰ আপ কৰিব নিবিচাৰে ইয়াৰ লগত আমি আৰু কি অপচন পেয়াৰ কৰিব পাৰোঁ আমি জেগিং পিন্ধিব পাৰোঁ আমি ষ্ট্ৰেইট পেন্টছ পিন্ধিব পাৰোঁ আমি ক্লুটোজ পিন্ধিব পাৰোঁ আমি আজিকালি যিবিলাক বহল পেন্টছ আহিছে যিবিলাক খুব বেছি ডাঙৰ বহল সাইজৰ পেন্ট থাকে যিবিলাক স্কাৰ্টৰ নিচিনা দেখে পিন্ধিলে তেনেকুৱা টাইপৰ আমি পেন্টছবিলাকো পিন্ধিব পাৰোঁ বহুত অপচনছ আছে কিন্তু এই চাদৰখনক যেতিয়া জেকেটটো বনোৱা যায় তাৰ লগত কেইটামান বস্তু আৰু এড কৰি পেলাই আমি জেকেটটো বনাব লাগে যদি আপোনাৰ চাদৰখনত যদি পাৰি আছে মোৰ চাদৰখনৰ তলত যেটো বৰ্ডাৰ আছিল সেই বৰ্ডাৰটো মই এণ্ড পইণ্টত লগাই দিছোঁ এই তলৰ ফালে এই এণ্ড পইণ্টত এটো এড কৰা আছে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে এণ্ড পইণ্টত নিদি সেই বস্তুখিনি আপোনালোকে ওপৰতো জয়েন কৰিব পাৰে এই পাৰ্টটোত আৰু বেক সাইডত আপোনালোকে জয়েন কৰিব পাৰে কিন্তু মই ইয়াত বেক সাইডত আৰু ইয়াত এটা পিংক কালাৰ সিকুইন থকা কাপোৰ দিছোঁ যাতে যেহেতু মোৰ বডিটোত পিংক আছিল আৰু মই ট্ৰাই কৰিছোঁ যেটো ব্লাউজ মই ইয়াৰ ভিতৰত পিন্ধিছোঁ এটা ব্লাউজ পিন্ধিছোঁ হেতু এটা ক্ৰপ টপ হয় আপোনালোকে ব্লাউজো পিন্ধিব পাৰে গতিকে সেই ক্ৰপ টপটোত
পিংক আৰু ব্লেক কম্বিনেশ্যন আছে মই ইয়াৰ লগত মিলাই এই পিংকটো ইয়াতো আছে আৰু যিহেতু গোটেই বডিটোতে পিংক আছে গোটেই এটা ফ্লোৰেল টাইপৰ এটা খুব সাটেল খুব ধুনীয়া টাইপৰ এটা গেটআপ আছে পিংকটোৰ কাৰণে খুব ভাল লাগিছে আৰু লগে লগে যেতিয়া এইটো পিংক এড কৰি দিয়া গ'ল খুব ধুনীয়া হৈ গ'ল যদি আপোনালোকে বিচাৰে যে এইটো ব্ৰাইট কৰিব বিচাৰে যদি এনেকুৱা ধৰণৰ অফ হোৱাইট টাইপৰ চাদৰ আছে যদি আপোনালোকে বিচাৰিছে যে সেই চাদৰখনত অকণমান এনেকুৱা লাইট নিদি আপোনালোকে ডাৰ্ক কালাৰ দিব পাৰে যদি অফ হোৱাইট হয় তাত আপুনি যিকোনো কালাৰ দিব পাৰে গ্ৰীণ দিব পাৰে ব্ৰাউন দিব পাৰে ডাৰ্ক মেজেণ্ডা কালাৰটো দিব পাৰে যিটো ডাৰ্ক হট পিংক বুলি আমি কওঁ খুব ভাল লাগিব খুব ব্ৰাইট হৈ যাব একদম পুৰা জেকেটটো আৰু লগতে মই ইয়াত যিটো পুৰা যিটো অপেনিং আছে যিটো অপেন আছে পাৰ্ট সেই পাৰ্টটোত মই ব্লেক কালাৰৰ সিকুইন থকা চুমকি থকা টাইপৰ এটা কাপোৰ আছিল সেই কাপোৰটোৰ বৰ্ডাৰ বনাই লগাই দিছোঁ কিন্তু আপোনালোকে এইটো নকৰি ইয়াতে কিছুমান যিবিলাক ৰেডিমেড যিবিলাক লেছ থাকে সেই লেছবিলাকো আপোনালোকে এড কৰিব পাৰে খুব ধুনীয়া লাগিব খুব কালাৰফুল খুব গাৰ্লিছ টাইপৰ জেকেট বনি যাব যিকোনো ধৰণৰ আপুনি স্কাৰ্টৰ লগত দেন আপুনি ইভেন মই ক'ম যে এনেকুৱা জেকেট মেখেলা চাদৰৰ লগতো পেয়াৰ আপ কৰিব পাৰি আজি মই সেই পিকখন ইয়াত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই বাট ইন ফিউচাৰ আই উইল ডেফিনেটলি শ্ব' কেনেকৈ যিবিলাক জেকেট আছে আমাৰ সেই জেকেটবিলাকক আমি আমাৰ মেখেলা চাদৰবিলাকৰ লগত কেনেকৈ পেয়াৰ আপ কৰিব পাৰোঁ আৰু কেনেকৈ ষ্টাইলিং কৰিব পাৰোঁ যিহেতু মই ঠাণ্ডা দিনৰ কথা সদায় কৈ থাকোঁ এতিয়াতো গৰম দিন আহিল ঠাণ্ডা দিনৰ কাৰণে যিবোৰ ভিডিঅ'জ আমি প্ৰিপেয়াৰ কৰিম তাত ডেফিনেটলি এনেকুৱা ধৰণৰ জেকেট আৰু শ্ৰাগ যিমান এই গোটেই বস্তুবিলাক আমি আমাৰ অসমীয়া মেখেলা চাদৰযোৰৰ লগত মিক্স এণ্ড মেচ কৰি কমপ্লিটলি ট্ৰেণ্ডি কমপ্লিটলি আপ টু ডেট এটা লুক আমি ক্ৰিয়েট কৰিব পাৰিম গতিকে এই জেকেটটোৰ খুব ভাৰ্চেটাইল গতিকে যিমান আপোনাৰ চাদৰ আছে চাদৰবিলাক যদি ক'ৰবাত মাজত যদি ফাটি গৈছে এনেকুৱা হৈছে যে আপুনি চাদৰখন এনেকুৱা এটা জেগাত বেয়া হৈছে যিটো জেগাৰ কাৰণে আপুনি পিন্ধিব নোৱাৰে কিন্তু তাত 2 মিটাৰ 75 চেণ্টিমিটাৰ কাপোৰ থাকে 2.5 মিটাৰতকৈ বেছি কাপোৰ থাকে গতিকে তাৰ পৰা কেৱল জেকেটেই নহয় আপোনালোকে স্কাৰ্ট বনাব পাৰে যিবিলাক ঘেৰ থকা প্লিটছ থকা স্কাৰ্ট থাকে বা গেডাৰ্ছ যিবিলাক সৰু সৰু কোচ থকা যিবিলাক স্কাৰ্ট থাকে সেই স্কাৰ্টবিলাক বনাব পাৰে আৰু তাতে যদি যিবিলাক পাৰি থাকে পাৰিবিলাক আপোনালোকে মিডলত দি দিব পাৰে বা যিটো ৱেষ্ট বেণ্ড আছে যিটো কঁকালৰ যিটো পাৰ্ট আছে সেই পাৰ্টটোত আপোনালোকে দি দিব পাৰে thousands of ideas আছে we can create we can make আৰু আমি খুব ধুনীয়াকৈ আমাৰ পুৰা এটায়াৰটো আমি সেই চাদৰখন ইউজ কৰি আমি বনাব পাৰোঁ গতিকে মই মোৰ এই জেকেটটো এখন চাদৰৰ পৰা বনাইছোঁ আপোনালোকক দেখুৱালোঁ তেনেকুৱা আৰু বহুত এখন চাদৰৰ পৰা আৰু বহুত তেনেকুৱা আইটেমছ বনাব পাৰি যেনেকৈ মই স্কাৰ্টৰ কথা ক'লোঁ তাৰোপৰি আমি আমাৰ চাদৰখন দুপাট্টা হিচাপেও ইউজ কৰিব পাৰোঁ যদি সাইডৰ এৰিয়াটো আমি কাট কৰি দিওঁ সেই কাট কৰা এৰিয়াটো ডেফিনেটলি আমি ইউজ কৰিব পাৰিম মাজৰ যিটো পাৰ্ট ওলাই অলপ সৰুকৈ যিটো পাৰ্ট আপোনাৰ সাইজত যদি আপুনি কাটি লয় আৰু তাতে সেই যিখিনি এক্সট্ৰা পাৰ্ট যিখিনি কাটি দিয়া গ'ল সেইখিনি আমি ফ্ৰিল ষ্টাইলত যিটো আজিকালি ফ্ৰিল দুপাট্টা ওলাইছে ফ্ৰিল শাড়ী ওলাইছে তেনেকুৱা ষ্টাইলত আমি সাইডত আমি লগাই দিব পাৰোঁ আৰু সেই ষ্টাইলত আমি সেইখন এখন ফ্ৰিল দুপাট্টা হিচাপে ইউজ কৰিব পাৰোঁ কাৰণ আজিকালি প্ৰত্যেক মহিলাৰে ৱাৰ্ডৰবত বহুত চাদৰ বহুত মেখেলা এনেই পৰি থাকে যিবোৰ দুবাৰমান পিন্ধাৰ পিছত দুবাৰমান ফেচবুকত ফটো দিয়াৰ পিছত হোৱাটছআপৰ ষ্টেটাছত ফটো অহাৰ পিছত আমি ৰিইউজ কৰিব নিবিচাৰোঁ একে টাইপৰ হৈ থাকে গতিকে এইটো এটা খুব ভাল আইডিয়া হ'ব যদি আপোনালোকে বিচাৰে সেই চাদৰখনক ইনোভেটিভ ষ্টাইলত আপোনালোকে ধুনীয়াকৈ এটা এটায়াৰ প্ৰস্তুত কৰি দিব পাৰিব আৰু য'ত সেই ড্ৰেছটো কমপ্লিটলি এটা বেলেগ ড্ৰেছ হ'ব কোনেও ধৰিব নোৱাৰিব যে আপুনি চাদৰৰ পৰা বনাইছে গতিকে আশা কৰিছোঁ আজি মই যিখিনি আইডিয়াছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আজি যিটো মই নিজে গেটআপ পিন্ধিলোঁ সেইটো আপোনালোকে চাই ভাল পালে আৰু আপোনালোকেও তেনেকুৱা ধৰণৰ ট্ৰাই কৰিব যাতে এনেকুৱা ড্ৰেছ বনাব পাৰে
আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেদৰে মোক উৎসাহিত কৰি থাকিব যাতে ভৱিষ্যতে মই আপোনালোকৰ মাজলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আৰু ধুনীয়া ধুনীয়া আইডিয়াছ লৈ আহিব পাৰোঁ গতিকে আজিলৈ ইয়াতে সামৰিছোঁ সুস্থ হৈ থাকক সবল হৈ থাকক সুন্দৰ হৈ থাকক আৰু চাই থাকক কথা বতৰা উইথ প্ৰিয়াংকা নমস্কাৰ